নমস্কাৰ বন্ধু বান্ধৱীসকল, হাজৰকানী ব্লগছৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ঘৰতে কেনেকৈ গা ধোৱা চাবোন বনালোঁ তাৰ এটি ভিডিঅ' লৈ আহিছোঁ। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। নিমজোপাৰ মাজে মাজে পাতবোৰ পকি পকি হৈ গৈছিল। এতিয়া পুলিটো অকণমান যত্ন লোৱাৰ পাছত এইকণ হৈছেগৈ আৰু। ঠাৰিডাল লৈ আহিব লাগিছিলে কিবা কটাৰীখন আনি দিম নি? আমাৰ ঘৰৰে নিমপাত। এইখিনি নিমপাত মই ঘৰৰ বাৰীৰ আমাৰ নিমপাত তুলি আনিলোঁ আৰু এতিয়া এইখিনি মই ছিঙি পেলাই ভালকৈ ধুই ল'ম। নিমপাতখিনি ছিঙি লৈ এনেদৰে ধুই লোৱাৰ পাছতে মই এতিয়া মিক্সাৰ দিম। এটা এইখিনিতে মন কৰিবলগীয়া কথা হ'ল, নিমপাতৰ পেষ্টখিনি বনাওঁতে তাত অকণমানহে পানী ব্যৱহাৰ কৰিব লাগে। দেখিলা কেনেকৈ কৰিলে? দিয়াচোন মইনা, ইয়াত দেখুৱাই দিয়াচোন ৰূপৰাজ। চাহ পেষ্টটো বেছিকৈ কি হ'ব নালাগে, পনীয়া হ'ব নালাগে। তাৰপৰা এইটো কিবা হয় নাই হোৱা, হৈছে দিয়া দেখুৱাই দিয়া। এইটো কি হয়? বেয়া বেয়া নকৰিবা আকৌ, ভালকৈ ধৰা। আকৌ মিক্স কৰি দিলে তাৰপৰা বীজ দিব। এতিয়া চাবোন বনাব এতিয়া। দেখুৱাই দিয়া। চাহ এইটো আমাৰ পেষ্ট তৈয়াৰ হৈ গ'ল। এইটো কি হয়? নিমযুক্ত পেষ্ট। নহয় নিম পেষ্ট নহয় দেউতা কৈছিলে আমি ভাত খাওঁগে। চাটনি। এইটো চাটনি। চাহ এই চাহ এইটো চাটনিটো, তাৰপৰা এইটো বমাকে চাটনিটো এনেকৈ বনাই দিব, চাবোন এটা বনাই দিব। এইডোখৰ চৌপেচ মই 200 গ্ৰাম আনিলোঁ। মই গোটেই কেইটুকুৰা দি দিছোঁ, গোটেই টুকুৰাটো দিছোঁ আৰু ইয়াত মই সৰু সৰুকৈ কাটিম। ফ্লিপকাৰ্টত আৰামছে পাই যাব। ফ্লিপকাৰ্ট, মিছো, অনলাইনত আৰামছে। ইয়াৰ পানী মই উতলাই লৈছোঁ আৰু ইয়াতে এইখিনি দি দিছোঁ। ইয়াতে এইখিনি মই দি দিছোঁ। মই ৰসখিনি উলিয়াই নাই দিয়া, ডাইৰেক্ট দিয়ে দিছোঁ। বেলেগ বস্তু মই প্ৰাকৃতিকভাৱে বনাইছোঁ কাৰণে অকণমান গুড়া গুড়া হ'লেও হ'ব, নিজেই ধুম তেতিয়া। ইয়াতে মই কালাৰ চেণ্ট একো ইউজ নকৰোঁ। কালাৰটো আহিবই এনেও নিজে কালাৰটো। হৈ গ'ল। ইয়াতে মই ই ভিটামিন কেপচুল 2টা দিছোঁ। আৰু এটা দিছোঁ, 3টা দি দিছোঁ।
ওপৰত কৰি লোৱা এইখিনি এখন সিলিকনৰ মই অনলাইনত অৰ্ডাৰ দি আনিছিলোঁ আপোনালোকে পাই যাব অনলাইনত সকলোৱে চিনিয়ে পায় এতিয়া নুচুবা নাই গৰম আছে আঁতৰি দিয়া অকণমানহে কাঢ়িলোঁ গোটেইখিনি কঢ়া নাই এনেকুৱা হৈছে চা এয়া সিলিকনৰ পেকেটটো মই অনলাইনত অৰ্ডাৰ দি আনিছিলোঁ আপোনালোকে অনলাইনত পাই যাব এইখিনি হৈ গ'ল তৈয়াৰ মই ধৰিবলৈ মানুহ নাই কাৰণে এনেকৈ ৱা বিৰাট মজা খুনাইছে মোৰ হাতখন পাকঘৰৰ কাম কৰি আছিলোঁ এটা ওপৰলৈকে ধুইছোঁ বা বিৰাট মজা দেই ইমান ধুনীয়াকৈ চফা হৈছে আৰু ফেনো বহুত ধুনীয়াকৈ ওলাইছে